বিটিআৰত এইবাৰ বিজেপি দলে খুব শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। মই ভাবো যে BPF, UPPL আগতে বড়োলেণ্ডত দুটা দল আছিল আৰু বিজেপি এটা ক'ব গ'লে সৰু দল আছিল। কিন্তু এইবাৰ মই ভাবো যে বিটিআৰত বিজেপিয়ে যি ধৰণে নিৰ্বাচন খেলিছে, বিজেপি একক সংখ্যাগৰিষ্ঠ দল হলেও আচৰিত হবলগীয়া নাই। কিন্তু আমি নিৰ্বাচনত এটা কাৰণে আমি প্ৰতিদ্বন্দ্বিতা কৰিছো যাতে বিটিআৰত শান্তি অক্ষুণ্ণ থাকে। সেইকাৰণে আমি খুব সাৱধানে ইলেকশ্যন খেলিছো যাতে কোনো ধৰণৰ সংঘাত নহয়। আমাৰ দলেও BPF, UPPL আমি কাকোৱে সমালোচনা কৰা নাই। এটা আমি এনেকুৱা এটা পৰিৱেশৰ মাজেৰে নিৰ্বাচন খেলিছো যাতে ইলেকশ্যনৰ কাৰণে বিটিআৰত অশান্তি নহয়। আৰু তেনেকুৱা পৰ্যায়ত সিটটো বহুত মেটাৰ নকৰে। যদিও আমি একেবাৰে হাৰে হিমজুৱে জোৰ কৰি লাগিলে হয়তো আৰু দুটা সিট বাঢ়িব পাৰে, কিন্তু তাতে তিক্ততা হ'ব। গতিকে আমি তিক্ততা নোহোৱাকৈ ইলেকশ্যন খেলিব খুজিছো, যাতে বহুত বেছি তিক্ততা নহয়। ইলেকশ্যনৰ পিছতো যাতে পৰিৱেশটো ইলেকশ্যনৰ আগৰ দৰেই থাকে। গতিকে আমি সেই দিশটো আমি লক্ষ্য কৰিছো।